ক'ত যে ফাঁচিছোঁ মই আহি ক'ত কি যে ভুল কৰিলোঁ মই চালা এনেকুৱাই হয় নামত আহি মানুহ নামঘৰত থাকিব লাগে অতত যে ঘূৰি ফুৰি এইটোৱে অৱস্থা হয় যা যি হওক আৰু যি কৈছে ঈশ্বৰে আৰু মুখৰ কথা নহয় এয়া দাঙি আনা কি হ'ল অৱস্থা নাই এইফালৰ পৰা এই ক'বলৈ মেধি কাকা সিহঁতৰ ঘৰত লৈ যাব লাগে ক'ত আছে এতিয়া মেধি কাকা আকৌ চিনি পাওঁ নে কিবা শ্ৰীমন্ত শংকৰ হৰিভকতৰে জানা যে কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰো পৰম গুৰু ৰাম আমাৰো পৰম গুৰু নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আৰু স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ আৰু আমি আজি গৈ আছোঁ আমাৰ গাঁৱৰ যি মাহেকীয়া অধ্যয়ন চক্ৰ আৰু আমি সেই অধ্যয়ন চক্ৰলৈ তো বলক সকলোৱে একেলগে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আপোনালোকে যদি চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহে মই এতিয়া ভিডিঅ'বোৰ সকলোতকৈ আগত নটিফিকেশ্যন আপোনালোকে পাব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনে পালে তো বলক আৰম্ভ কৰোঁ আৰু আমি নামঘৰ পালোঁ আহি আৰু নামঘৰ এতিয়া নাম প্ৰসংগ চলি আছে আৰু বলক হয় আৰু নাম প্ৰসংগ চলি আছে যিহেতু দূৰণি ভকত বৈষ্ণৱ আৰু সাংবাদিক সমস্ত এতিয়ালৈ বৰ্তমান অহা নাই আৰু আহিব আৰু আপোনালোকৰ আমি আমাৰ যি স্বভাগী প্ৰাথমিক শিক্ষাই যি আজি মাহেকীয়া অধ্যয়ন চক্ৰ ভাগ আয়োজন কৰিছোঁ আপোনালোকক সম্পূৰ্ণভাৱে দেখাইছোঁ এয়া আমাৰ সম্পাদক বাব আহি আছে আৰু এইটো হ'ল আমাৰ গেটটো আৰু আমাৰ ইয়াৰ চৌপাশ পৰিৱেশ আপোনালোকে চাওক আশা কৰোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু কমেণ্ট কৰি জনাব আৰু এইফালে আমাৰ ইয়াৰ পংকজ বাব আছে আৰু বলক আমি ঈশ্বৰৰ নাম লৈ আজি নামঘৰলৈ প্ৰৱেশ কৰোঁ অধিৱেশনত লাগিব আপোনাক আজি আৰু আমাৰ ফাইনেলি হৈ গ'ল গছপুলি ৰোৱা আৰু আমি এতিয়া কীৰ্তন গৃহলৈ বুলি আগবাঢ়ি আছোঁ কৃষ্ণ ফাইনেলি আমাৰ নামঘৰত আৰু আমাৰ ভকত আদৰা কাম হৈ গ'ল আৰু কাৰ্যসূচী এতিয়া পিছৰ কাৰ্যসূচী বাকী আছে তো বলক সকলোৱে উপভোগ কৰক আৰু ভিডিঅ'টো এটা লাইক কৰিব বলক আৰু আমাৰ ইয়াত পূৰা পিঠা কাৰ্যসূচী চলি আছে এয়া চাওক সুন্দৰকৈ তামান গৰম আৰু এইফালে তামোল পাণৰ তাকে উঠা চবকে উঠাম আৰু এক নাক বুলি কথা নাই আৰু বা পিঠাখিনি কিন্তু দেখাত ধুনীয়া হৈছে খাই ভাল লাগিব আৰু এইখিনি বেয়া হ'ল আৰু এইফালে সেয়া বহি আছে চাউৰ চৰু কিবা চৰু এনেকৈ তেনেকৈ আৰু
বৈষ্ণৱ আৰু ইফালে আই মাতৃ সকলোৱে বহি আছে আৰু এতিয়া বহুত ভকত আৰু আইসকল আহিবলৈ বাকী আছে আৰু আহি আছে আৰু আপোনালোকে দেখিব পাইছে আৰু এইটোৱে হ'ল আমাৰ কীৰ্তন গৃহ আৰু আমি চাহ পানী খাই ভিতৰত মানে কাৰেণ্ট নাই বহুত গৰম সেইকাৰণে বাহিৰলৈ আহিছোঁ আৰু বাহিৰত আমাৰ আইসকল বাপকল চাওক আই মাতৃ হ'ব কেনেকুৱা পৰিৱেশ আৰু এইবিলাক আমাৰ চব লোকেল বাপ লোকেল আই মাতৃ কৃষ্ণ বাকী বাপজন ভালে আছে আৰু ন একদম আগত দে 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 আগৰ নিচিনাই মানে কৃষ্ণ কৃষ্ণ কেনেকৈ কয় একেবাৰে আৰু এয়া বাপসকল আহি আছে আৰু আমাৰ ইয়াৰ ভকত আদৰণি কাৰ্যসূচী চলি আছে আমাৰ ভকতৰ নিয়ম এইটো এনেদৰে একেলগে যাওক আহক চলি কেনে নাহক কেতনে কৃষ্ণ আৰু যেনেকুৱা গৰম দিছি মানে উপায় নাই আৰু পুৰা নেমু চবত খুৱাই দিছোঁ গোটেই বাপ সকলোকে আইসকলোকে তো কি ক'ব আৰু আমাৰ এইফালে এজন আছে এই শুকুৱা বাপজন তাক একো কাম নাই খালি খুৱাই কাম নাই চব কেনেকৈ নেমু পানী ওচৰতে খোৱা হৈ আছে কেনেকৈ এগিলাচ খাব পাওঁ এগিলাচ খাব পাওঁ আল্লাহ উপায় নাই আৰু তাৰ একো কাম নাই খালি খোৱা কাম শুকুৱা বাপজন এইজনে শুকুৱা বাপজন একো কাম নাই দা আৰু আমাৰ এই বাপসকল চাওক অঁ আজি পুৰা ধামাকা বোলো মানে পুৰা ধামাকা হৈ আছে আৰু এইফালে পুৰা বাপজনে লাগি আছে বহুত কষ্ট কৰিছে তেখেতে আমি তেখেতক ধন্যবাদ হা वाह 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 क्या सीन है स्पाइट एकदम प्योर लोकल स्पाइट लोकल टू আৰু মানে এতিয়া ফাইনেলি পুৰা বৰগীত আৰম্ভ হ'ব আপোনালোকক দেখাই আছোঁ বৰগীত পোৱা যায় বলক আৰু আমাৰ এতিয়া অতিমধ্যে বৰগীত কাৰ্যসূচী সামৰা হ'ল আৰু বাকী বাচি থকা কাৰ্যখিনি চলাই নি আছে বাপসকলে তো নাজানো ভিডিঅ'টো কিমান ভাল হৈছে কিমান বেয়া হৈছে তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো যদি চাইছে তো ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে চেনেলটো নতুন চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই ৰাখিব তেতিয়া মই এতিয়া ভিডিঅ'বোৰ সকলোকে আকৌ নটিফিকেশ্যন আপোনালোকে পাব আৰু মানে এতিয়া ইয়াত অকণমান আদৰণি কাৰ্যসূচী চলি আছে আপোনালোকক দেখাই আছোঁ কিমান পাৰোঁ কিমান নোৱাৰোঁ
দেখাই আছোঁ আৰু এয়া আমাৰ অধ্যয়ন চক্ৰ কাৰ্যসূচী চলি আছে বৰ্তমান আপোনালোকক কিমান পাইছোঁ দেখাইছোঁ আৰু আপোনালোকে নিশ্চয় চাই ভাল পাব বুলি আশা ৰাখিছোঁ আপোনালোকক মই বাই বাই কৈ আছোঁ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিয়ক তেতিয়াহে মই এতিয়া ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে পাব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ ইয়াত চলি আছে বনোৱা বনি কাৰ্যসূচী ভাত নহয় চাউল মুঠি আৰু এইয়া তেখেতলোক পূৰা কাম কৰি আছে আৰু এজনে পূৰা বহি মানে চাই আছে আৰু এই তেখেত এই বাপজনে মানে কি হৈছে কুকুৰ খেদি আছে মানে বাই চান্স কুকুৰ আহি যাব পাৰে আৰু কোনোবা পাতিব পাৰে কি ডাঙৰ কথা পাতানো কি আৰু কি হয় পাতা একো ডাঙৰ বস্তু নহয় কোনোবাই পাতিব পাৰে তো আমি এতিয়া ডাইনিং বিচাৰি গৈ আছোঁ ক'ত পাওঁ ক'ত নাপাওঁ ক'ত গ'ল ক'ত যে ফাঁচিছোঁ মই আহি ক'ত কি যে ভুল কৰিলোঁ মই চালা এনেকুৱাই হয় নামত আহি মানুহ নামঘৰত থাকিব লাগে অটত যে ঘূৰি ফুৰি এইটোৱে অৱস্থা হয় যা যি হওক আৰু যি কৈছে ঈশ্বৰে আৰু এজনে আকৌ পঢ়া কথালৈ বিচাৰি ফুৰিছে আৰু মুখৰ কথা নহয় এয়া দাঙি আনা কি হ'ল অৱস্থা নাই এইফালৰ পৰা এই কওঁ বোলে মেধি কাকা সিহঁতৰ ঘৰত লৈ যাব লাগে ক'ত আছে এতিয়া মেধি কাকা ঘৰ চিনি পাওঁ নে কিবা ফাইনেলি বিচাৰি বিচাৰি পাই গ'লোঁ ডাইনিং লৈ গৈ আছোঁ হওক ডাঙৰ হওক মজা আৰু ফাইনেলি আমাৰ আজি কাৰ্যসূচী শেষ আৰু মানে কি হ'ল আপোনালোকৰ সম্পূৰ্ণ লাষ্টৰ দৃশ্যটো দেখাব নোৱাৰিলোঁ কাৰণ অলপ ভিতৰত বিজি আছিলোঁ আৰু এতিয়া আমি খাই বৈ ঘৰলৈ যাওঁ অলপ দেখাই আছোঁ আৰু আজি ভিডিঅ' ইমানেই আছিল আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে মই এতিয়া ভিডিঅ'বোৰ আপোনালোকে সকলোকে আকৌ নটিফিকেশ্যন পাব তো আজি ভিডিঅ'টো ইমান আছিলে তো আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ তো পুনৰ লগ পাইছোঁ অন্য নতুন ভিডিঅ' লৈ